হেল্ল' বন্ধুসকল, আজি আমাক লৈ যোৱা হৈ আছে এখন বিশেষ ঠাইলৈ, যিখন ঠাই আৱেগৰ ঠাই, গভীৰ অনুভূতিৰ ঠাই, শ শ কাহিনীৰে একগোট হোৱা এখন বহুত মৰম লগা ঠাই, যিখন ঠাইলৈ গৈ আমাক এটা বহুত মূল্যৱান মেছেজ দিয়া হৈছে। আচলতে আমাক লৈ যোৱা হৈ আছে এখন অল্ড এজ হোমলৈ, অৰ্থাৎ বৃদ্ধাশ্ৰমলৈ, আৰু এয়া হৈছে আমাৰ এক্সটেনশ্যন এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এটা প্ৰেক্টিকেল ফিল্ড ভিজিট কৰিব লাগে। চ' আমি আহি এয়া পালোহি। এইটো হৈছে অল্ড এজ হোম, সাৰথী বৃদ্ধাশ্ৰম নামেৰে এই যোৰহাট এইখন অৱস্থিত। ইয়াত সোমোৱাৰ পিছত বহুত এটা ভাল পৰিৱেশ দেখা পালোঁ। সকলোৱে মিলিজুলি একেলগে নিজৰ নিজৰ কামবিলাক কৰিছে, হাঁহি ফূৰ্তিত থাকিছে। আচল কথাটো হ'ল কি, যিজনী বাইদেৱে ইয়াত সকলোখিনি কাম মেনেজ কৰি আছে আৰু চলাই নি আছে এই বৃদ্ধাশ্ৰমটো, মল্লিকা ৰহমান বাইদেউ, তেখেতে আমাক এটা বহুত ভাল মেছেজ দিছে। আৰু সেইটো হৈছে যে আমি কেতিয়াও ডাঙৰ মানুহ হ'ব নালাগে, আমি ডাঙৰ মানুহ হোৱাৰ কোনো প্ৰয়োজন নাই। তাৰ পৰিৱৰ্তে আমাৰ ভাল মানুহ হোৱাৰ দৰকাৰ আছে। আমি ভাল এজন মানুহ হ'ব লাগে, কাৰণ ডাঙৰ মানুহ বহুত আছে দেশত, কিন্তু ভাল মানুহৰ বহুত অভাৱ। সেইকাৰণে এই মেছেজটো আমাক দিছে, আৰু তাৰ পিছতে আমি আমাৰ কলেজলৈ